মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি কিছুমানে পৰীক্ষাৰ যি আমাৰ আগন্তুক 15 তাৰিখৰ পৰা মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব অসম ভিত্তিক, তাতে তাৰ ওপৰত কিছু মই তোমালোকৰ লগত কথা পাতিম যে পৰীক্ষাত কেনেকুৱা ধৰণৰ আমি পইণ্টছ কিছুমান ফ'ল' কৰিব লাগে। যিহেতুকে যোৱাবাৰ মেট্ৰিক পৰীক্ষা নহ'ল, এইবাৰ মেট্ৰিক পৰীক্ষা হ'ব। কোভিডৰ চিটুৱেশ্যনত পৰীক্ষাটো নহ'ল, গতিকে আমাৰ অসম চৰকাৰে এটা নতুনকৈ নটিচ এটা পাছ কৰিছে যে তাতে কৈছে আগৰ যিটো আমাৰ পেপাৰ আছিল 2021 চনৰ পৰীক্ষাৰ, অৰ্থাৎ 2020ত প্ৰিপেয়াৰ কৰা যিখিনি আমাৰ চিলেবাছ আছিল সেইমতে ৰিডিউচ কৰা চিলেবাছ সেইমতে তাৰমানে পেপাৰটো প্ৰিপেয়াৰ কৰিছে। সেই পেপাৰৰ ওপৰত ভিত্তি কৰি আমাৰ আগন্তুক এইবাৰ 2022 চনৰ পঢ়া 15 তাৰিখ অৰ্থাৎ মঙলবাৰৰ পৰা হ'ব লগা যিটো পৰীক্ষা তাতে ব্যৱহাৰ কৰা হ'ব। এইটো একমাত্ৰ কৰা হৈছে যে নেচাৰেল ৰিচোৰ্চ প্ৰাকৃতিক সম্পদবিলাক মানে অপচয় কৰা হোৱা নাই, তাৰ কাৰণে এইটো কৰাইছে। গতিকে এইটো পদ্ধতিটোক আমি বেয়া বুলি নকওঁ, বাৰু সেইটো কৰে বেলেগ কথা। কিন্তু মেট্ৰিক পৰীক্ষাত অৰ্থাৎ আমাৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা তাতে কিছুমান মানে সাৱধানতা অৱলম্বন কৰিব লাগে। কেনেকুৱা ধৰণৰ সাৱধানতা যে আমি পৰীক্ষাত বিশেষকৈ কিছুমান কথা আমি গুৰুত্ব নিদিওঁ। সেইখিনি হ'ল যে আমি পৰীক্ষাৰ যিটো বহী, সেই বহীটোত যিটো এনচাৰ বুকলেট দিয়া যাব, সেই এনচাৰ বুকলেটত যিটো আমি পৰীক্ষাত তাতে আমাৰ ৰোল নাম্বাৰ এডমিটত যিটো থাকে বা ৰেজিষ্টাৰ কাৰ্ডখনত যিটো ৰেজিষ্টাৰ নাম্বাৰ থাকে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইবিলাক ধুনীয়াকৈ তাতে কি কৰিব লাগে, বহুৱাব লাগে। ইনভিজিলেটৰে শিকাই দিয়ে, অৰ্থাৎ পৰীক্ষক থাকিব পৰীক্ষাৰ ৰুমৰ ভিতৰত, তেখেতসকলে বুজাই দিব, সেইমতে ধুনীয়াকৈ তাতে বহাব লাগে। ক'তো যাতে নিজে ক'তো চহী মাৰিব নালাগে। কিছুমান পইণ্টত ইনভিজিলেটৰ চহী থাকে, ছাত্ৰ ছাত্ৰীয়ে কি কৰে নিজে চহী মাৰি দিয়ে। এনেকুৱা ভুল যাতে নকৰে তাৰ প্ৰতি মোৰ অনুৰোধ থাকিল ছাত্ৰ ছাত্ৰীসকললৈ। গতিকে পৰীক্ষা ভাল হ'ব, সকলোকে শুভেচ্ছা থাকিল। সকলোলৈ যাতে পৰীক্ষাত এইবিলাক যিবিলাক সাৱধানতা, পৰীক্ষাত আমি আৰু কিছুমান মই এটা সাৱধানতা কওঁ যে এটা কথা কি, বিশেষকৈ প্ৰত্যেকে ভুল কৰোঁ যে পৰীক্ষাত যেতিয়া আমি প্ৰশ্ন উত্তৰ এটা লিখোঁ, 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 1 নম্বৰৰ A আছে, B আছে, C আছে, এইবিলাক আমি কি কৰোঁ নিলিখোঁ, 1 নম্বৰ বুলি লিখি এনচাৰ বুলি লিখি গোটেই লিখি যাওঁ। সেইটো ভুল, সেইটো নকৰিবা তোমালোকে। সেইটো যদি কৰা তেতিয়াহ'লে তোমালোকৰ ভুল হ'ব, পৰীক্ষাত মাৰ্কিং নাপাব। এবাৰ মোৰ সেনেকুৱা ক্লাছ 7 নে 6ত হৈছিল, মই 80 পাব লাগিছিল কিন্তু 40 পাইছিলোঁ অংকত। মই ABCD নাম্বাৰিং নকৰাওঁ। সেই নাম্বাৰবিলাক যাতে শুদ্ধকৈ দিয়া যায় তাৰ ওপৰত ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব আৰোপ কৰাটো ভাল। গতিকে মেইন বিষয়টো কি, আৰু এটা কথা যে যিটো প্ৰশ্ন উত্তৰ দিয়া যায় সেই প্ৰশ্নটোত টু দা পইণ্ট এনচাৰ লিখিব লাগে। আৰু ৰচনা, বিশেষকৈ যেতিয়া আমি অসমীয়া ৰচনা লিখোঁ, কি কৰে ছাত্ৰ ছাত্ৰীসকলে, পৰীক্ষাত সময় কম আছে, শেষত ৰচনাখন আহে নহয়, গতিকে ৰচনাখন কি কৰে শেষত লিখিম আমি, আৰু কৰিম যে আৰম্ভণিটো ভালকৈ নিলিখোঁ, মাজৰখিনি অলপমান লিখি পেলাই শেষৰখিনি এলাহাকে থৈ আহোঁ। তেনেকৈ নহয়, যে গোটেই আৰম্ভণিটো লিখিব লাগিব, মাজৰখিনি সজাই পৰাই ধুনীয়াকৈ লিখি শেষৰখিনি থাকিব লাগিব। অৰ্থাৎ যিটো আমি মন্তব্য কৰা, অৰ্থাৎ সামৰণিটো আমাৰ ভাল হ'ব লাগে ৰচনাত। গতিকে সেই বিষয়বিলাকৰ ওপৰত তাৰমানে গুৰুত্ব আৰোপ কৰাটো মই বিচাৰোঁ। গতিকে ধন্যবাদ থাকিল প্ৰত্যেকলৈ, যাতে প্ৰত্যেকৰে এইবাৰৰ পৰীক্ষা ভাল হয়। যিহেতুকে যোৱা বছৰ নহ'লে কোভিডৰ পৰিস্থিতি, কিন্তু হৈছিল বেলেগকৈ যিবিলাকে ইচ্ছুক ছাত্ৰ ছাত্ৰী দিছিল এক্সট্ৰাকৈ। গতিকে সেইটো বাৰু মই ক'ব নাযাওঁ। এইবাৰৰ পৰীক্ষাটো যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে ভালদৰে দিয়ে তাৰ প্ৰতি মই মানে গুৰুত্ব আৰোপ কৰিলোঁ। ঠিক আছে, ধন্যবাদ।